অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। মিছিছিপিৰ পাৰতে কপাহৰে খেতিতে নিগ্ৰোজনে বিনালে কৈ মানুহৰ বৰণৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। পাহৰি পেলালো বুৰঞ্জীয়ে কোৱা সামন্ত যুগৰে কথা। সময়ৰ সাহেৰে লিখি যাম আজি মই মানুহৰ মুকুতিৰ কথা। মানুহৰ মুকুতিৰ কথা। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা। আজি